ITI মুকলি কৰা আজিৰ এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ শ্ৰদ্ধাৰ সাংসদ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বিভাগীয় EM চিট বিভাগৰ আৰু আৰবানৰ উইলছন হাজদা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আমাৰ বৰ্তমান চৰকাৰৰ জ্যেষ্ঠ EM ৰেৱৰেৱান আচাৰী ডাঙৰীয়া, আমাৰ MCLA সজল সিংহ ডাঙৰীয়া, তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া, আমাৰ সাৰ্কেল বিষয়া বাইদেউ, আমাৰ চিট ডিপাৰ্টমেণ্টৰ CSD ডাঙৰীয়া, উপস্থিত পৰ্বতজৰা অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, প্ৰাক্তন MCLA দ্বয় আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, এই নতুন ITIৰ আমাৰ সুপাৰিনটেণ্ডেণ্ট আৰু ইনষ্ট্ৰাক্টৰসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে আনন্দিত হৈছোঁ। সঁচাকৈ আজি এই যোৱা 2 বছৰত প্ৰায় বহুতবাৰ আমি আলোচনা কৰিলোঁ যে পৰ্বতজৰাত ITIৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এনে বনাই কৰি আছে, এইটো কিমান সোনকালে পাৰে এইটো অপেনিং কৰিব লাগে আৰু ইয়াত আমাৰ কোৰ্চটো আৰম্ভ কৰিব লাগে। যোৱা বছৰত আমি চেষ্টা কৰিছিলোঁ, কিন্তু ইয়াত যিবিলাক ইনষ্ট্ৰাক্টৰ লাগে সেই সকলৰ পোষ্টটো আমাৰ চেংচন হ'ব নেকি বুলি আমি অলপ বাট চাইছিলোঁ। পিছত যেতিয়া দেখিলোঁ যে অলপ ইয়াত পলম হ'ব, কিছুমান চিষ্টেমৰ কথা আছে, তো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অনুমতি দিলে যে যেতিয়া পোষ্টটো চেংচন হ'ব ৰৈ থাকিব নালাগে, কণ্ট্ৰেকচুৱেল হ'লেও ইনষ্ট্ৰাক্টৰ লৈ পেলাই এই ITIৰ কোৰ্চটো আৰম্ভ কৰিব লাগে। আমাৰ বিটিআৰ অঞ্চলটো প্ৰায় 99% গাঁও অঞ্চল, 1% টাউন হ'ব পাৰে। তো এই গ্ৰাম্য অঞ্চলত বহু বছৰ ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈ উঠা নাছিলে আৰু এই বিষয়বিলাকক আমি গভৰ্ণমেণ্টত অহাৰ পিছত আমি খুব সঘনে আলোচনা কৰিছিলোঁ যে বিটিআৰ অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে, বিটিআৰ অঞ্চলৰ যুৱ যুৱতীসকলৰ এমপ্লয়মেণ্টৰ কাৰণে, সংস্থাপনৰ কাৰণে, বিটিআৰ অঞ্চলৰ খেতিয়কসকলক চাইণ্টিফিকেলি বৈজ্ঞানিক পদ্ধতি আৰু প্ৰফেচনেলি খেতি কৰাৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে, মহিলাসকলকো কিবা এটা এমপ্লয়মেণ্ট ইনকামৰ পথ দিয়াৰ কাৰণে বিভিন্ন কথা আমি আলোচনা কৰি আছিলোঁ। আৰু সেই সময়ত যেতিয়া আমি শুনিলোঁ যে আমাৰ তাত প্ৰায় 11খন ITI ভালকে চলিব পাৰে, কাৰণ 7খন ITI অলৰেডি চলি আছে আৰু 4খন ITI তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, কিন্তু এই ITI বিলাক চলা নাই, ইয়াত কোনো শিক্ষাদান কৰা হোৱা নাই। তেতিয়া আমি খুব সোনকালে ডিচিশ্যন লৈছিলোঁ যে এই কেইখনত আমি সোনকালে শিকাব লাগিব, কাৰণ এতিয়া আপোনালোক সকলোৱে জানে যে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যিটো কৌশল, যিটো স্কিল, এইটো বহুত বেছি গুৰুত্ব দিয়া হৈছে। কাৰণটো হৈছে যে পৃথিৱীৰ ভিতৰত সবচে বেছি যুৱ যুৱতীসকল থকা দেশটো হ'ল ভাৰত দেশ। আমি ভাৰতত পৃথিৱীৰ সবচে বেছি ইউথ ফৰ্চ আছে, কিন্তু এই ইউথবিলাক যুৱ যুৱতীসকল আজি স্কিল নোহোৱাৰ কাৰণে যেনেকৈ আমি কামত ব্যৱহাৰ কৰিব লাগিছিলে বা তেওঁলোকে যেনেকৈ এংগেজমেণ্ট পাব লাগিছিলে
এইবিলাক আজিলৈকে বহুতে পাবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে তেখেতে সবচে প্ৰায়ৰিটি দিছিলে স্কিলটো সেইকাৰণে স্কিল ইণ্ডিয়া তেখেতে কৰিছিলে আৰু স্কিলটো কৰাৰ লগে লগে সেই সকলৰ সংস্থাপনৰ কাৰণেও বিভিন্ন সুবিধাবিলাক কৰা আৰম্ভ কৰিছিলে কিন্তু আমাৰ অঞ্চলত অনুষ্ঠান প্ৰতিষ্ঠানৰ অভাৱত ইয়াত বহুখিনি যুৱ যুৱতীসকল আছে কোনোবা মেট্ৰিক পাছ কোনোবা মেট্ৰিক ফেল কোনোবা হায়াৰ ছেকেণ্ডাৰী পাছ কোনোবা হায়াৰ ছেকেণ্ডাৰী ফেল কোনোবা BA পাছ কোনোবা BA ফেল কোনোবা ক্লাছ 8 পাছ কৰি তেখেতসকলে এনে আছে এনে থাকা নাই কিছুমানে কাম কৰিছে কিন্তু যি কাম কৰিছে ইয়াৰ লগত নিজেও সন্তুষ্ট নহয় কিবা এটা কাম কৰিছে বাট নিজেও স্যাটিসফাইড নহয় আৰু সেই কাৰণে তেখেতসকলক বিচৰাৰ নিচিনা আত্মা সন্মান লৈ পেলাই ডিগনিটি লৈ পেলাই সন্মানে জীয়াই থাকিবৰ কাৰণে এটা পদ আমি দিব লাগিব তো সেই পদটো আমি কি দিম আজি যদি সায়েন্সত পঢ়া নাই এটো ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰে ই মেডিকেল পঢ়িব নোৱাৰে সো এই কাৰণে ইয়াৰ কাৰণে কি আছে তো ইয়াৰ কাৰণে আছে ভোকেশনাল আজি এটা সময়ত আমি গম পাইছিল যে এজন মানুহে যদি জেসিবি চলাবলৈ শিকে ই আৰম্ভণিৰ প্ৰায় 15-20 হাজাৰ ড্ৰাইভাৰ হিচাপে পইচা পায় পুৰণা হলে 40-50 হাজাৰ লৈকে পায় ৰোলাৰ চলাব যদি জানে আমাৰ ইয়াত বহুতে জেসিবি ৰোলাৰ এইবিলাক চলাবলৈ নাজানে কোনোবা ITI পাছ কৰি যদি এনে আছে তেও আজি মাল্টিনেশনাল কোম্পানী বিলাকত কাম কৰিব পাৰে যেতিয়া নেশনাল হাইৱে বিলাক হল ফৰলেন বহুত কাম ওলাল ডাঙৰ ডাঙৰ কোম্পানী বিলাক আহি প্লাই এই ITI পাছ কৰা সকলক বিভিন্ন কামত ললে এতিয়া ইন্ডাষ্ট্ৰিয়ালাইজ হৈ আছে গোটেই ভাৰতত ইন্ডাষ্ট্ৰি বিলাকত কাম কৰা মানুহ লাগে কিন্তু ইয়াত আনস্কিল মানুহ বিলাক যাৰ কৌশল নাই কোনো ট্ৰেনিং লোৱা নাই তেখেতসকলে এই ইন্ডাষ্ট্ৰি বিলাকত কাম কৰিব নোৱাৰিব হয় লোহা উঠাবৰ কাৰণে পাৰিব কিবা লোহা উঠাব লাগে কিবা কৰিব লাগে এইবিলাক পাৰিব কিন্তু হেতু হয় আনস্কিল লেবাৰ হি যদি 400 পায় স্কিল লেবাৰ হলে হি কিন্তু হি কমসে কম 800 টকা পাব তো এই কাৰণে আমাৰ যেহেতু সবৰ মানুহ বিলাকৰ কৌশল নিজৰ নিজৰ হাতত আছে গ্ৰাম্য অঞ্চলত আমি দেখিছো আমাৰ দেউতাহঁতে কোনো কোর্স কৰা নাছিলে কিন্তু ইমান ধুনীয়া ধুনীয়া ঘৰ বনাইছিলে আমাৰ গাঁও বিলাকত কোনো ইঞ্জিনিয়াৰ নহাকে ৰাস্তা বনাইছিলে এতিয়াও বনাই গাঁও বিলাকত ৰাস্তা আৰু ড্ৰেন খান্দি দিয়ে পানীটো কেনেকৈ যাব হা সব মানুহ বিলাকে ট্ৰেনিং নলকে কৰি আছিল কিন্তু আজিৰ সময়ত কি হল অলপ সাস্টেইনেবিলিটি অলপ যদি দীঘলীয়া ৰাখিব লাগে ভালকে হ'ব লাগে তেতিয়া ট্ৰেনিং লৈ পেলাই কামটো কৰিলে ভাল হয় আৰু এই কাৰণে এই কৌশল শিকাৰ কাৰণে বিভিন্ন ইনষ্টিটিউচন বিলাক আমাক লাগে গতিকে আমাৰ এতিয়া 11খন ITI ইয়াত প্ৰচলন হ'ব আৰু এই 11খন ITI অকল দিনৰ নহয় এইবিলাক টাটা LNT বিভিন্ন কোম্পানী বিলাক ইয়াৰ লগত সংযোজন হৈ পেলাই এটো মডেল এটা ইনষ্টিটিউচন কৰাৰ কাৰণে কাম কৰি আছে আৰু ইয়াত দিনত যি সকলে শিকিব তেখেত সকলৰ শিকা শেষ হোৱাৰ লগে লগে আকৌ গুধুলিও আমি ক্লাছ কৰা আৰম্ভ কৰি দিম যি সকল দিনত আহিবলৈ সময় নাপায় তেখেত সকলে গুধুলি আহি ইয়াতে কৌশল শিকিব পাৰিব স্কিল শিকিব পাৰিব পুৰুষ মহিলা সবৰ কাৰণে তো ইয়াৰ তো এই কৌশলখিনি শিকাৰ কাৰণে আমি গধূলিও কিছুমান কোর্স আৰম্ভ কৰিব বিচাৰিছো য'ত নেকি অলপ ট্ৰেনিং লৈ পেলাই মানুহবিলাকে কাম কৰিব পাৰে যেনে এগ্ৰিকালচাৰত কোনোবা এজনে মুৰ্গী পালন কৰিব বিচাৰিছে বহুত মানুহবিলাকে পোল্ট্ৰি কৰিব বিচাৰে মুৰ্গী পালন কণী উৎপাদন কৰিব বিচাৰে তাক ট্ৰেনিং লাগে গতিকে হিটো আৰু ভেটেনাৰী কোর্স কৰিব নালাগে হি ইয়াতে তাক 15 দিনীয়া ট্ৰেনিং কৰি দিয়া হ'ব
গধূলি সেই ল'ৰাজন আহিব, কেনেকে ব্ৰইলাৰ মুৰ্গী পুহিব লাগে ইয়াৰ ট্ৰেইনিংটো, লোকেল মুৰ্গী কেনেকে পুহিব লাগে ইয়াৰ ট্ৰেইনিংটো ইয়াত লৈ ল'বহি। চাৰ্টিফিকেটো পাব, যাই পেলাই চৰকাৰত মানে বেংকত লোনো পাব বা ছাপৰ্টো পাব। কোনোবা এজনে ধৰি লওক আলু খেতি কৰিব বিচাৰিছে, অলপ আগতে আমাৰ MP ডাঙৰীয়ে কৈছে আমি মিস্ত্ৰীবিলাককো বেলেগক চাই শিকিছোঁ, খেতি কৰাও আমাৰ মা দেউতাহঁতক চাই আগৰ প্ৰজন্মক চাই শিকিছোঁ, বেলেগক চাই শিকিছোঁ, চব আমি চাই শিকিছোঁ। ঠিকে আছে শিকাটো, কেতিয়াবা বতৰ ভাল, চব ভাল, খেতি ভাল হৈ গৈছে, কেতিয়াবা কিবা কাৰণত কিবা এটা ব্যতিক্ৰম হৈ গৈছে, আমি একো কৰিব পৰা নাই, আমি নাজানো কাৰণ আমি ট্ৰেইনিং পোৱা নাই। গতিকে তাক খেতি কৰিবৰ কাৰণে আমি একমহীয়া আলু খেতিৰ ট্ৰেইনিং এটা দি দিব পাৰোঁ, একমহীয়া তাক ফচল মানে চব্জি খেতিৰ কাৰণে দি দিব পাৰোঁ, একমহীয়া ট্ৰেইনিং তাক আমি ভাৰ্মি কম্পোষ্ট কেঁচু সাৰ বনাই আজিকালি আৰু অৰ্গেনিক হৈছে এতিয়া। আপোনালোকেও চিন্তা কৰিব, পৰ্বতজৰাটো ইমান মাটি আছে অৰ্গেনিক কৰিব পাৰে, নহ'লে মানে কি সাৰ দি পেলাই ঔষধ দি পেলাই এতিয়া মানুহবিলাকৰ বহুত কেঞ্চাৰ হয়নে, বহুত মানুহৰ কেঞ্চাৰ, এতিয়া কিবা এটা বেমাৰ হ'লে এই কেঞ্চাৰ, আচৰিত মানুহজন ইমান সুন্দৰ হস্পিটেলত গৈছে, চেক কৰিছে, অলপ পিছত গম পালে কেঞ্চাৰ, আচৰিত। কিহৰ কাৰণে হৈছে? আমাৰ এই খাদ্যবিলাক যে বহুত বেয়া হৈ গ'ল, সাৰ দিয়ে, পেষ্টিচাইড দিয়ে, এইবিলাকৰ কাৰণে মানুহবিলাকৰ সোনকালে বহুত বেমাৰ হোৱা হ'ল। সেইকাৰণে আমি অৰ্গেনিক কৰিব লাগিব, গতিকে সেইটো কৰিব লাগে ট্ৰেইনিং লাগিব। আমাৰ মহিলাসকলে কাপোৰ ববলৈ জানে, ইমান ধুনীয়া কাপোৰ বৈ এইটোকে আৰু অলপ ডিজাইন কৰি ভালকে বিক্ৰী কৰিব পাৰে। এতিয়া অসম চৰকাৰে এই বছৰৰ পৰা গামচা কিনিছে, গামচা আৰণাইবিলাক কিনিছে, এইবিলাক পাজৰাইবিলাক কিনিছে, তো আমি নিজে বব পাৰিব লাগিব। বাহিৰৰ পৰা কাপোৰ আহে, আমি যেতিয়া নিজে প্ৰডাক্ট কৰিম পইচাটো আমাৰ হাতত আহিব। তো ইয়াৰ কাৰণে কি লাগিব? জাগাৰ্ড মেচিনৰ ট্ৰেইনিং, হেণ্ডলুম, এই হেণ্ডলুম ট্ৰেইনিংটো ইয়াত আৰম্ভ কৰা হ'ব। আমাৰ CSD ডাঙৰীয়াই কৈছে এইফালে ডাঙৰ ৰুম ৰাখি থৈছে, তাত হেণ্ডলুম ট্ৰেইনিং আৰম্ভ হ'ব। গতিকে আমাৰ বাইদেউসকল, আমাৰ ভনীসকল ক'ত যাব ট্ৰেইনিং ল'বলৈ? দূৰতো যাব নোৱাৰে, ঘৰ এৰি পেলাই ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তো ইয়াতে ল'ৰা ছোৱালী স্কুলত পঠোৱাৰ পিছত আহি পেলাই ইয়াতে 3 ঘণ্টা আৰামছে ট্ৰেইনিং ল'বলৈ পাৰিব। ট্ৰেইনিং লোৱাৰ পিছত তেখেতক হয় চৰকাৰে দি দিব জাগাৰ্ড মেচিন, নহ'লে নিজে কিনি ল'ব, কিবা আঁচনিৰ পৰা বেছি দাম নালাগে। ঘৰত যেতিয়া কাপোৰ মেখেলা বোৱা আৰম্ভ কৰিব, কিছুমান মেখেলাৰ দাম হাজাৰ পায়, তেনেকুৱা প্ৰডাক্ট যদি কৰে চৰকাৰে কিনি লৈ যাব বা কোনোবাই কিনিব, ই ভাল উপাৰ্জন কৰিব পাৰিব। এইবিলাক ট্ৰেইনিং এতিয়া আমাক দৰকাৰ হৈছে। যিকেইজন ডক্টৰ ইঞ্জিনিয়াৰ হ'ল চাব, যিসকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ল, IAS অফিচাৰ হ'ল, তেখেতসকলটো হ'ল, যিসকল ভাল ব্যৱসায় কৰিলে, কিন্তু 90% এইটো কৰিব নোৱাৰে নহয়, সেইসকলে কি কৰিব? তেখেতসকলেতো ভাল জীৱন এটা কটাব লাগিব। আমাৰ অঞ্চলবিলাকত কি হৈছে, গুজৰাট, হাৰিয়ানা বহুত বাহিৰত কাম কৰিবলৈ গৈছে, মই বেয়া নাপাওঁ, কাম কৰিব যাওক, উপাৰ্জন কৰিব লাগিব। কিন্তু যিসকলে বাহিৰত কাম কৰিবলৈ গৈছে, বেংগলৰ টেংগলৰ, যিসকলে পঢ়ি পাতি ট্ৰেইনিং লৈ ভালকে গৈছে, তেখেতসকলে ভাল দৰমহা পাইছে। যিসকলে এইবিলাক কৰিব পৰা নাই গৈছে, তাৰ হয়তো সুবিধা হৈছে সিকিউৰিটি গাৰ্ড, নহ'লে কি হৈছে, সি কোনোবা লোহা ইণ্ডাষ্ট্ৰীত কাম কৰিছে, আজি আপোনাৰ বল আছে, কাম কৰি আছে, ইমান টান কাম কৰিছে, আপুনি 40 বছৰ বয়সত আপোনাক দেখাত 60 বছৰ নিচিনা দেখা হৈ গ'ল। বয়সটো হৈছে 40 বছৰ, দেখাত কিন্তু 60 বছৰ নিচিনা দেখা হৈছে। কিয়? ইমান যে কষ্ট কাম কৰিলে নহয়। তো এই কাৰণে এতিয়া কি লাগে, আমাক স্কিল লাগে। যেতিয়া স্কিল লৈ যায়, সি বাহিৰত গ'লেও বহুত বেছি দৰমহা পাব। সিকিউৰিটি গাৰ্ড হ'লে সি যদি 10,000 পায়, সি যদি ITI পঢ়ি পেলাই যায়, সি বাহিৰত যাই পেলাই কমচে কম 45,000 দৰমহা পাব কিবা এটা কাম কৰিলে। তো সেইকাৰণে এইবিলাক ইনষ্টিটিউট, এইবিলাক অনুষ্ঠানবিলাক দেখাত সৰু যেন লাগে, কিন্তু এইবিলাকে আমাক জীৱিকা আৰু উপাৰ্জনৰ ৰাস্তাটো খুব ভালকে দেখাই দিয়ে। তো সেইকাৰণে আজি ইয়াত এই অনুষ্ঠানটো আপোনালোকৰ অনুষ্ঠান, পৰ্বতজৰা অঞ্চলৰ ৰাইজৰ অনুষ্ঠান, অকল পৰ্বতজৰাই নহয়, ইয়াত পঢ়িবলৈ বাহিৰৰ ল'ৰা ছোৱালী আহিব। তো এই অনুষ্ঠানখন ভালকে সজাই বৰাই নিয়াটো আপোনালোকৰ দায়িত্ব। প্ৰাকৃতিকভাৱেতো ইয়াত বহুত সুন্দৰ, ফুল চুল ৰুব লাগে, কিবা লাগে, এইটোতো ৰুব, কিন্তু এই অনুষ্ঠানৰ যাতে সিকিউৰিটিটো, ইয়াত যাতে কোনো ডিষ্টাৰ্ব নকৰে, পৰিৱেশটো নষ্ট নকৰে, থাকিব পাৰে গাঁৱত কোনোবা টুংটাং, কোনোবা এগিলাচ খাই পেলাই কোনোবা দিনা আহি এনেকা, এইবিলাক পৰিৱেশটো এতিয়া বন্ধ কৰিব লাগে। বড়োলেণ্ডত আমাৰ নতুন চৰকাৰ, অলপ আগতে পৰিৱৰ্তন চৰকাৰ বুলি কৈছে,
আগৰ চৰকাৰ থাকিলেও একো কথা নাছিলে যদি এইবিলাক কাম কৰিলেহেঁতেন। এতিয়া আমি আহিছোঁ যে ইয়াত কিবা এটা হ'ব লাগিব। সেইকাৰণে এই বছৰ আমি 50 জন ল'ৰা ছোৱালী চৰকাৰী খৰচত দুখীয়া ল'ৰা ছোৱালী IAS IPS হ'বলৈ দিল্লীত পঢ়িবলৈ পঠাইছোঁ। 50 জন 17 বছৰ আগৰ চৰকাৰে কৰা নাই। 50 জন ল'ৰা ছোৱালী আমি কোকৰাঝাৰত IITৰ কাৰণে কোচিং দিয়াই আছোঁ। আৰু 50 জন দুখীয়া ল'ৰা ছোৱালী আমি সিলেকশ্যন কৰি মেডিকেলৰ কাৰণে কোচিং কৰাম। এতিয়ালৈকে 3000 মান 4000 মান চাকৰি দিলোঁ, কাৰো 8 আনা পইচা ল'ব দিয়া নাই। আগত চাকৰি বুলি ক'লে লাখ লাখ টকা লাগে। এতিয়া আমি 28000 খেতিয়কৰ লগত কাম আৰম্ভ কৰিছোঁ। পৰ্বতজৰা অঞ্চলত মালটা খেতিৰ কাৰণে সিলেকশ্যন কৰিছোঁ আমি। কমলাও কৰিব পাৰে, মালটাও কৰিব পাৰে। যোৱাকালি পৰে CM মোৰ লগত কথা পাতিছে যে পৰ্বতজৰা কাজু বাদামটো খুব ভাল হয়, গতিকে ইয়াত যদি 1000 জনে কাজু বাদাম খেতি কৰে আমি সম্পূৰ্ণ ছাপোৰ্ট কৰিম। বুজিছে? আজি কাৰোবাক মই 50,000 টকা দি যাম খানা খা বুলি আগৰ চৰকাৰ যিটো হৈছিলে, এইটো দি কিবা হ'ব নেকি? খানা খাব, মদ ভাং খাই পেলাই শেষ কৰিব। কিন্তু আমি কৈছোঁ কি ইয়াত 1000 জনক অলপ ইয়াতে আমি কাজু বাদাম খেতি কৰিবলৈ সহায় কৰিম। 1000 জনে মালটা খেতি কৰক, ইয়াতে মাটি পৰি আছে, আপুনি বহুত পইচা পাব। আদা খেতি ইয়াত বহুত হয়, আদা খেতি কৰিব পাৰে। আপোনালোকে টাৰ্মাৰিক যিটো আছে হালধি খেতি ইয়াত বহুত হয়। তেনেকুৱা ধৰণৰ চব্জি শাক পাচলি বহুত খেতি ইয়াত কৰিব পাৰে। বেম্বো ইণ্ডাষ্ট্ৰি আমি ইয়াত আনিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ ইণ্ডাষ্ট্ৰি EM ডাঙৰীয়া অলপ আগতে কৈছে এই ল'ৰা ছোৱালীয়ে যে ITI পঢ়িব, এতিয়া যোনে ল'ৰা ছোৱালী ITI পঢ়িব তেখেতসকলে এনে থাকিব নালাগে। ইয়াত পাছ কৰাৰ লগে লগে কোম্পানীৰ মানুহ আহি পেলাই ইয়াত কথা পাতি পেলাই তেখেতসকলক এংগেজমেণ্টৰ ব্যৱস্থা কৰা হ'ব। আৰু এতিয়া ITI চেণ্টাৰবিলাক খালি ট্ৰেইনিং ইনষ্টিটিউট কৰি ৰাখিব বিচৰা নাই আমি। এইটো ট্ৰেইনিং এণ্ড প্ৰডাকশ্যন, যিটো ইয়াত ফেব্ৰিকৰ ল'ৰা ছোৱালী কাম শিকিব, এই ফেব্ৰিকৰ কাম ইয়াত ইণ্ডিপেণ্ডেণ্টলি বনাই দেখাব লাগিব। যিসকলে ইয়াত মেচন শিকিব, মিস্ত্ৰী মেচন, তেখেতসকলে ইয়াত বনাই দেখাব লাগিব মডেল। তাৰপিছতে ইয়াৰ পৰা যাব দিয়া হ'ব। কাৰণ আমি বিচাৰিছোঁ যে কিছুমান পায়, মই কেতিয়াবা BTech পাছ কৰা ল'ৰা লগ পাইছোঁ, তেখেতসকলৰ কথা পাতিছে বেটাৰী বনাব নোৱাৰে, কিবা বনাব নোৱাৰে, কিন্তু গাঁৱত মানে ট্ৰেইনিং লোৱা মানুহে ইমান ধুনীয়া ইলেক্ট্ৰিকৰ বৰ্ডবিলাক বনায়। তো এইকাৰণে আমাৰ ইয়াত যিখিনি ল'ৰা ছোৱালী পঢ়িব তেখেতসকলে ওলাই যোৱাৰ নেক্সট দিনাই যাতে কিবা কৰিব পাৰে, তেনেকুৱা ব্যৱস্থা ট্ৰেইনিং কাম প্ৰডাকশ্যন চেণ্টাৰ কৰিবলৈ আমি ব্যৱস্থা কৰিছোঁ, যাতে ইয়াত ফিনিছ প্ৰডাক্ট ওলাই যায়। আধা ফিনিছ নহয়, পুৰা ফুল ফিনিছ, ফুল প্ৰচেছ প্ৰডাক্ট যাতে ইয়াতে ওলাই যায়, ইয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আমি দেখিব পাইছোঁ, তেখেতে অলপ আগতে কৈছে যে গুৱাহাটীত মই লগ পাইছোঁ ল'ৰা ধুবুৰীৰ পৰাই গৈ পেলাই 3-4টা বিল্ডিং, একদম সৰু ল'ৰা 25 বছৰৰ 3-4টা বিল্ডিং সি লৈ লয়। মিস্ত্ৰী সোমাই দিছে, চবতো বেলেগ বেলেগ গ্ৰুপ। ই মানুহ একবাৰ বিল্ডিংটো চাই থাকে, মাহত বহুত লাখ টকা কামায়, বুজিছেনে? তো এতিয়া মানুহ যিমান দিনলৈকে জীয়াই থাকিব ঘৰ বনাব, গতিকে মিস্ত্ৰীৰ ওপৰত ভাগ মৰিব, কোনোদিন নমৰে। এই কাঠ মিস্ত্ৰী হওক, ৰং মিস্ত্ৰী হওক, পাকা মিস্ত্ৰী হওক, মিস্ত্ৰী বুলি কোৱাৰ কাৰণে কম শুনিলে মানে কি বেয়া লাগে, এই মিস্ত্ৰী বুলি কেনে কামটোতো ইঞ্জিনিয়াৰৰে কাম, এইটো হয়নে? এতিয়া কি আছে, মিস্ত্ৰী বুলি একদম চিৰা ফাটা পিন্ধি নিজকে মিস্ত্ৰী, যেতিয়া ফিট ফাট পিন্ধি পেলাই মিস্ত্ৰী কৰিব, ৰেণ্ডা চেণ্ডা এইবিলাক আলাই ল'ব, সিও বেলেগ হৈ যাব ফিটে। আজিকালি টাউন চহৰবিলাকত কি কৰে, কেটেলগ বুলি কয় কিতাপ এখন। আমাৰ গাঁৱত গ'লে মামা আহচোন ঘৰটো বনাই দে, কি আহিব, কি বনাবা, এই ফুট কে কি এনেকুৱা জুৰিব। টাউন চহৰত মাতিলে এটা ঘৰ বনাম, এইখন ডাঙৰ কিতাপ লৈ আহিব, কিতাপত দেখাব কেনেকা কেইটা ৰুম লাগে, ড্ৰয়িং ৰুম কেনেকে হ'ব, এইটো মানে বেলেগ লাগি যায়। আৰু এই তাৰ নামতে মাৰি দিলে সি 10 টকা বেছি। আমাৰ গাঁৱৰটো মানে ড্ৰেছ পাতি কথা পাতাতে অলপ মাইনাছ হৈ গ'ল, কিন্তু কামটো সিও ভাল কৰিব। কিন্তু সেইজনে অলপ ওপৰত কথাটো ক'লে নহয়, নাই ছাৰ এইটো মানে এনেকুৱা লুকাই দিম, লুগোৱাটো টাইলছটো সিও লুগাব, ই ক'ব নহয় মোৰ এইখন। কিন্তু তাৰ ইনকামটো টাইলছ দোকানতো ইনকাম, ইয়াতো ইনকাম। আমাৰ গাঁৱৰজন ক'ব এই আপুনি য'ৰ পৰা আনি দিয়ক, মই বনাই দিম বুলি কেনে। এতিয়া এইখিনি শিকাবৰ কাৰণে আমি অলপ কৰিব লাগিব। আমাৰ বজাৰৰ দোকানত গ'লে আমি দামদাৰ কৰোঁ, চাৰ্ট এখন কিনিলে দোকানীয়ে কয় 300 লাগিব, আমি 100ৰ পৰা মাতা আৰম্ভ কৰোঁ। ডাঙৰ দোকানত গ'লে মাতা মাতি নাই, 300 বুলি ক'লে 300 দিব লাগিব। আৰু সেই 300টো ল'বৰ কাৰণে কি কৰে, দোকানত সোমোৱাৰ লগে লগে পিছে এজন মানুহ আহে, ছাৰ চাহ খাব নেকি, ছাৰ কফি খাব নেকি। আপোনাক মানে বেলেগ ফালে চিন্তা কৰিবই নিদিয়ে, মানে চাহ খাব নেকি, কফি খাব নেকি, সেইটোৱে কৈ থাকিব পাৰে, মানে নাখালিও জীৱনত এনে এইটোও পিছৰ কথা।
আজিকালি মানে মানুহবিলাকে অলপ চিন্তাধাৰাবিলাক বেলেগ বুজিছেনে তো সেইকাৰণে আজি আমিও গাঁৱত বসবাস কৰোঁ বুলি আমি আইচলেশ্যন কিবা এইটো থাকিব নালাগে আৰু ল'ৰা ছোৱালীবিলাককো আমি চাব লাগিব আমি খালি স্কুলত পঠালে নহ'ব আপোনাৰ ল'ৰা বা ছোৱালী ভৱিষ্যতটো কি হ'ব সৰুৰ পৰাই আপুনি অলপ চিন্তা কৰক আগৰ দিন নাই আৰু এতিয়া মাৰ্কেটখন বহুত গৰম বুজিছেনে মাৰ্কেটখন বহুত গৰম এইকাৰণে এতিয়া ল'ৰা ছোৱালী কিবা এটা সংস্থাপন যদি নাপায় কি কৰি চলিব বহুত বস্তুবিলাকৰ দাম হৈ গৈছে কিবা হৈছে এইটোতো আৰু চৰকাৰৰ গালি পৰা কথা নহয় পৰিৱেশটো লাহে লাহে তেনেকৈ গৈ আছে গোটেই বিশ্বখনত তো আমিও ইয়াৰ লগত মিলিব লাগিব সেইকাৰণে কৰ্ম সংস্কৃতিটো 1 নম্বৰত আনিব লাগিব আৰু পৰিৱেশটো ভাল ৰাখিব লাগিব এটা সময় পৰ্বতজোৰা বুলি ক'লে চবে আহিবলৈ ভয় কৰিছিলে উগ্ৰপন্থী আছিল কিবা আছিল অমুক আছিল তমুক আছিল আৰ্মিও সোধে পুলিচো সোধে আহিলে চবেই সোধে লোকেল মানুহখিনিও একদম টেনশ্যনত থাকিব লাগে আজি পৰ্বতজোৰাতে এনেকুৱা পৰিৱেশ নাই হয়নে নহয় ৰাতি ওলাই নে নোলায় আপোনালোকে গাড়ী লৈ কোনোবা দাদাগিৰি কৰে নেকি ৰাস্তাত তো এই ভাল পৰিৱেশ কোকৰাঝাৰত আহিল এতিয়া আগৰ নিচিনা নাই গতিকে এতিয়া দিল খুলি কাম কৰিব লাগে বুজিছেনে দিল খুলি কাম কৰিব লাগে উন্নয়ন হ'ব লাগে আৰু আমি সহায় কৰিবলৈ প্ৰস্তুত আছো কিন্তু কথা হৈছে কি ৰাস্তা ঘাটৰ অৱস্থা বহুত বেয়া পৰ্বতজোৰাত বহুত দলং লাগে বহুত অনুষ্ঠান প্ৰতিষ্ঠান লাগে এইখিনি কৰিবৰ কাৰণে আগত যিহেতু ইমান বছৰ নেগলেক্ট কৰি থৈ গ'ল আমি মানে একদম মানে পিকআপ ল'ব নোৱাৰা নিচিনা হৈ আছে কামটো কৰি আছো আমি তো বহুতখিনি পৰ্বতজোৰাৰ কাৰণে প্লেনিং আছে পলিটেকনিক এখন আৰু হ'ব ৰেল কোচ ফেক্টৰী হ'ব উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰেল কোচ ফেক্টৰী পৰ্বতজোৰাত হ'ব ক'তো নাই উত্তৰ পূৰ্বাঞ্চল ইয়াৰ কাৰণে চাৰ্ভে টাৰ্ভে চব হৈ গ'ল কিমান ডাঙৰ কাম এইটো হয়নে ৰেল কোচ ফেক্টৰী হোৱা মানে পুৰা ইণ্ডিয়াৰ মানে ইয়াত ইঞ্জিনিয়াৰ আহিব ডাঙৰ ডাঙৰ মানুহ আহিব টাউনশ্বিপ হ'ব কিমান আগবাঢ়িব এইটো তো এইবিলাক বস্তু আমি পজিটিভলি ল'ব লাগিব তো দীঘলীয়া কথা আজি নকওঁ বহুতখিনি কাম আছে শিক্ষাটো ওপৰত আপোনালোকে গুৰুত্ব দিয়ক এটা হ'ল সংস্কৃতি নামত উপসংস্কৃতিবিলাক লাই নিদিব আজিকালি ক'ৰবাত পিকনিক খাব মানে পাৰ্ক কি কয় মেলা খোলাৰ নামত যোৱা কিবা কিবিবিলাক এইবিলাক কিন্তু সমাজে বেছি লাই নিদিব বুজিছেনে কিবা ফেষ্টিভেল কৰাৰ নামত একদম উপসংস্কৃতি হ'ব এইবিলাক সমাজে ঠিক কৰিব লাগিব ছেকেণ্ড ছাত্ৰ ছাত্ৰীৰ লগত কোনো কম্প্ৰমাইজ নহ'ব পঢ়ি থকা যাৰ ঘৰত আছে যিটো গাঁৱত আছে এই গাঁওবিলাকৰ পৰিৱেশটো একদম ভালকে ৰাখিব কাৰণ আমাৰ দেশখন যদি আগুৱাই যাব লাগে সমাজখন জাতিটো আগুৱাই যাব লাগে ইভেন পৰিয়ালটো আগুৱাই যাব লাগে ভাল ল'ৰা ছোৱালীক ভাল শিক্ষা পাবই লাগিব এইকাৰণে এইবাৰ আমি 1000 স্কুল এডাপ্ট কৰিছো 1000 স্কুল টিচাৰ ট্ৰেইনিংবিলাক গুৰুত্ব দি আছো 400খন স্কুল আগৰ চৰকাৰে কোটা কম্বলৰ ৰাজনীতি কৰি আছিলে এইবাৰ আমি কৰা নাই কিন্তু কি কৰিছো এই বছৰে আমাৰ 400খন স্কুল ৰিপেয়াৰিং হ'ব 100খন নতুন স্কুল হ'ব আৰু অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী এতিয়া এটা মডেল বনোৱাৰ কাৰণে তেখেতে আঁচনি দিছে 7 কোটি 8 কোটি পৰ্যন্ত এখন স্কুলে পাব আমাৰ অঞ্চলতো বহুতখন স্কুল ইতিমধ্যে সিলেক্ট হৈ গ'ল লাহে লাহে যিমান স্কুল আছে সব সিলেক্ট হ'ব এতিয়া ক্লাছ 8ৰ পৰাই এই বছৰ এটা আমি আঁচনি লৈছো 100খন এলপি স্কুল 100খন প্ৰথম লৈছো 100খন এলপি স্কুলত নাম লিখিবলৈ অহা ল'ৰা ছোৱালী তেখেতসকলৰ এগেইনষ্টত এখন ফাইল খোলা হ'ব হস্পিটেলত যেনেকৈ বেমাৰী গ'লে ফাইল খোলে ছাত্ৰ বা ছাত্ৰীৰ এগেইনষ্টত যেনেকুৱা ফাইল থাকিব আৰু তাত মনিটৰিং কৰি থকা হ'ব কিমান পঢ়িছে কিমান পঢ়া নাই কিমান আগবাঢ়িছে এমই স্কুলত যদি নাম লিখিব 100খন এমই স্কুলত তেনেকুৱা ফাইল থাকিব 100জন ল'ৰা ছোৱালী আৰু 100খন হাই স্কুলতো তেনেকুৱা ফাইল থাকিব 100জন ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰী কলেজলৈকে আমি ছাত্ৰ ছাত্ৰীক এইবাৰ টেষ্ট কৰিব বিচাৰিছো যোৱা বছৰ বহুতখিনি কাউন্সিলিং কেৰিয়াৰ ছাৰ্ভে কৰাইছিলো ল'ৰা ছোৱালীবিলাকক আমি দেখিলো যে বহুত ইচ্ছা আছে পঢ়িবলৈ কিন্তু পৰিৱেশটো আমি গঢ়ি দিব পৰা নাই সেইকাৰণে অভিভাৱক আৰু সমাজৰ বহুত দায়িত্ব আছে শিক্ষাত 4টা স্তম্ভ আছে 4টা স্তম্ভ প্ৰথম স্তম্ভ কোন হয় ছাত্ৰ ছাত্ৰী দ্বিতীয় শিক্ষকসকল তৃতীয় অভিভাৱক আৰু চতুৰ্থটো সমাজ আৰু চৰকাৰী বিষয়াসকল তো এই 4টা স্তম্ভটো যদি ঠিক নহয় শিক্ষা কেতিয়াও ভাল নহ'ব গতিকে যোৱা বছৰ শান্তি হোৱাৰ কাৰণে এটা বছৰত আমাৰ অঞ্চলৰ পৰা 25জন ACS পাছ কৰিছে APSC বুজিছেনে একেবাৰতে 25জন APSC পাছ কৰিছে যোৱা বছৰত
ECS পাইছে বহুতে টপারও পাইছে বাক্সা জিলাৰ পৰা এবাৰ অসমৰ এছিয়াৰ টপাৰজন বাক্সা জিলাৰ হয় তো গতিকে বহুত আগবাঢ়িছে এই পৰিৱেশটোক আৰু আমি কান্দত থৈ পেলাই নহয় সবে ঠিকে ৰাখিব লাগিব ইয়াত বড়ো অসমীয়া সান্তালী ৰাজবংশী গোৰ্খা গাৰো মুছলমান বুলি কথা নাই এই অঞ্চলৰ পৰিৱেশ বেয়া হলে সবৰ তাতো আহিব হয়নে নহয় আগত পৰিৱেশ বেয়া হৈছিল সবৰো কষ্ট হৈছিল এটা পৰিৱেশ ভাল আমি সবে পৰিৱেশটো ভালে ৰাখিব লাগিব সকলোলৈ ধন্যবাদ জনালো আৰু অনুষ্ঠানটো যাতে ভালকে সবে চাই আপোনালোকে যেতিয়া আমাৰ অনুষ্ঠানৰ মানুহবিলাক মাতে আপোনালোকে যাতে আহে ইয়াত পঢ়িবলৈ অহা ল'ৰা ছোৱালী যাতে সবে ভালকৈ ৰাখে মই ছাত্ৰ ছাত্ৰীকো কৈছো এটা সকলো ভালকে থাকিব লাগিব এটা পৰিৱেশটো বহুত মেটাৰ কৰে এটা অনুষ্ঠানৰ পৰিৱেশটো ইনসাইড এণ্ড আউটসাইড বহুত ভালকে ৰাখিলেহে অনুষ্ঠানখন আগুৱাই যায় মই আশা ৰাখিছো আজি এইটো ITI কালি এই ITI টো মডেল ITI হ'ব ইয়াৰ পিছত পলিটেকনিক আহিব লাহে লাহে বহুত অনুষ্ঠান প্ৰতিষ্ঠান এই অঞ্চলত আৰু ডেভেলপ হ'ব ঠিক আছে সকলোলৈ ধন্যবাদ থাকিল ধন্যবাদ जोंनि बिटिआरआव गासै गंस्नि ITI सोलिगासिनो दङमोन बिसोरनि थासारिया बारा मोजां नङा नाथाय सोलिगासिनो दङमोन बेजों लोगोसे आरोबाव गंब्रै ITI गोदानै स्टार्ट जासिगोन फरायसाफोरनिबो एडमिसना अलरेडि जाखाबाय दा बे ITIआव गंफ्रोमबो गोदान ITIआव सा 64 फरायसाया सोलोंथाइ लाना आरो मोनथाम बेवहाय स्टार्ट खालामनाय जादों दा बे हिसाबै बे ITIआव जायफोर फरायनो फैगोन एबा फैगोन बिथांमोना गुबुन गुबुन नेसनेल माल्टिनेसनेल कम्पानिफ्राव साख्रि मोनगोन आरो दायो जोङो गुबुन गुबुन कम्पानिफोरजों सावरायगासिनो दं जायफोर ITIनि डिप्ल'मा बा कर्सखौ लागोन बिथांमोना जाहाथे बेवहायनो प्लेसमेन्टखौ मोननो हायो एबा बिथांमोना खामानिखौ मोननो हायो बेनि थाखाय कम्पानिफोरजोंबो जोङो MOU खालामगासिनो दङ दा बेनिखायनो आङो खावलायदों जायफोर मेट्रिक पास जानानै एबा हायार सेकेन्डारि पास जानानै एबा फेल जानानै ओरैनो दङ बिसोरो ITIआव फैनांगौ एडमिसन लानांगौ आरो लोगोसे स्किल ट्रेनिं लानांगौ खारन आनस्किल लेबार हिसाबै जिखिनि खामायनो हायो स्किल जायोबा ट्रेनिं लायोबा कर्स लायोबा अब्ला बियो डाबल खामायनो हायो आरो बियो पार्मानेन्ट नेचारनि माखासे खामानिफोरखौ मोननो हायो ओंखायनो दायो मुलुगाव गोबां बेबायदि टेकनिकेल मानसिफोरनि गोनांथि जादों जोंनि ओनसोलावबो गोनांथि जादों ओंखायनो आङो लाइमोनफोरखौ खावलायगोन जोंनि फरायसाफोरखौ खावलायगोन जे जायफोरानोखि BA MA फरायनो गोसो गैया बिथांमोना थाबैनो ITI बा जायखिजाया भकेसनेल ट्रेनिङाव बिथांमोना नाम लिरनांगौ आरो बिखौ ट्रेनिंखौ लानांगौ आं खावलायो 6.3 दफानि थाखाय आसाम सरकारजों सावरायनाया सोलिगासिनो दङ आरो कलेजफ्रा माखासे कलेज गंजि कलेजा प्रभिन्सियेलाइज जानो थांगासिनो दङ बिनि उनाव हायार सेकेन्डारि बिनि उनाव हाई स्कुल बिनि उनाव गासैबो फरायसालिफोरखौ जेसेबां निट बेसआव गोनांथि दङ बेखौ प्रभिन्सियेलाइज खालामनायनि प्रसेसा सोलिगासिनो दङ